হাই দোস্ত, মই আজি আপোনালোকক লৈ আহিছোঁ ৰূপহী কলেজ। নগাঁও টাউনৰ পৰা প্ৰায় 14 কিলোমিটাৰ দূৰত অৱস্থিত একেবাৰে গাঁৱলীয়া অঞ্চলত ইমান সুন্দৰ কলেজখন অৱস্থিত। এই কলেজখনত কি কি ফেচিলিটি আছে, কি কি কোৰ্চ আছে, এই গোটেইখিনি আপোনালোকৰ আগত দাঙি ধৰিম। ষ্টাৰ্ট কৰোঁ ফ্ৰেণ্ডছ, বলক। এয়া চাওক ৰূপহী কলেজ মই দেখাই আছোঁ, আৰু এতিয়া ভিতৰফালে ৰূপহী কলেজৰ ভিতৰফালে যাম। দোস্ত, ইয়াৰ মই আশে পাশে দোকানখিনি দেখাই আছোঁ। আজি ছানডে কাৰণে আহিছোঁ। ছানডে কাৰণ কলেজ বন্ধ থাকে, কলেজ খোলা থাকিলে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। যিহেতু মই গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ হয়, কাৰণ ছানডে বন্ধ আছে, সেইকাৰণে আজি গোটেইখিনি আপোনালোকক দেখাম। মই এয়া চাওক প্ৰথম আপোনালোকক দেখাই আছোঁ প্ৰথম গেট। আৰু এই কলেজখন স্থাপিত হৈছিল 1981 চনত। আৰু এই কলেজখনত মই এতিয়া সোমাই আছোঁ, আৰু যাওঁ বলক। কলেজত সোমাই এনেকুৱা অন্তৰত ফিল হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই মহাবিদ্যালয়খন। বিভিন্ন গছ গছনিৰে ভৰা এই ৰূপহী মহাবিদ্যালয়খন। বহুত উন্নতমানৰ শিক্ষা প্ৰদান কৰা হয় এই বিদ্যালয়খনত। এই পিছপৰা অঞ্চলত এই কলেজখনত 3টা ষ্ট্ৰীম আছে: ছায়েন্স, আৰ্টছ, কমাৰ্চ। মই অসমৰ গৌৰৱ। এয়া এশিঙীয়া গড়। আমাৰ ৰূপহী কলেজত এই এশিঙীয়া গড় কি সুন্দৰকৈ ছবি আঁকি থৈ দিছে। এয়া মহাবিদ্যালয়ৰ জিৰণি কক্ষ। আৰু মই যিহেতু ফিল্ডত ৰখি আছোঁ, সেইকাৰণে গোটেইখিনি মহাবিদ্যালয় আপোনালোকক ঘূৰাই ঘূৰাই দেখাই আছোঁ। এয়া চাওক কি সুন্দৰময় পৰিৱেশ আৰু কি সৌন্দৰ্য এই কলেজখনৰ। ইয়াত চাওক লিখা আছে ধুনীয়াকৈ, আই লাভ ৰূপহী কলেজ। আৰু মই এতিয়া গৈ আছোঁ, এয়া চাওক আৰ্টছ ব্লক। এয়া ৰূপহী কলেজ ডেইলি ৰুটিন। ইয়াত BA, BSc, BCom আৰু ভকেশ্যনেল ষ্ট্ৰীম আছে। এয়া আমাৰ প্ৰিন্সিপাল অফিচ। 2020 বৰ্ষৰ যিহেতু এডমিশ্যন চলি আছে, এয়া এডমিশ্যনৰ বেনাৰ। এয়া চাওক BSc, BCom, MCom। এয়া আমাৰ প্ৰিন্সিপাল ছাৰৰ ৰুম, আৰু লগতে আছে কলেজৰ ষ্টাফ ৰুম, মানে কেৰাণীৰ পৰা আদি কৰি ৰুম। এয়া চাওক মই দেখাই আছোঁ আপোনালোকক, এয়া এডমিশ্যন চলি আছে। আমাৰ 2023 বৰ্ষৰ এডমিশ্যন চলি আছে, আৰু যোনবিলাক কেণ্ডিডেটে এডমিশ্যন লোৱা নাছিলে সেইখিনি এতিয়া লৈ আছে। চাওক এয়া আপোনালোকৰ যদি কোনোবা কেণ্ডিডেট আছে এডমিশ্যন ল'বলৈ কলেজত, তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব। আৰু এটা দেখাই আছোঁ বস্তু আপোনাৰ, কি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা পুখুৰী। বহুত ডাঙৰ ডাঙৰ আৰু বিভিন্ন ধৰণৰ মাছ ইয়াত পোৱা যায়। মাছবোৰে খেলি থকা দেখি মনটো কিবা ভাল লাগি যায়। এয়া চাওক আমাৰ ৰূপহী কলেজৰ নাৰ্চাৰী। আৰু এতিয়া আজি ছানডে কাৰণে চব অফিচ বন্ধ, আৰু এডমিশ্যনহে কিছু চলি আছে। কিন্তু মই এতিয়া আজি কেকেত খোলা আছে, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। মই এতিয়া আমাৰ KKHSOU কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি ৰূপহী কলেজ ষ্টাডি চেণ্টাৰ। কাৰণ আজি ছানডে আছে, ছানডে আমি চব কলেজৰ যিবিলাক আমাৰ বাকী ৰেগুলাৰ কোৰ্চখিনি এইখিনি নাথাকে, গতিকে আমি ইয়াত আমাৰ যোনবিলাক অপেন আছে, যেনেকুৱা অপেন KKHSOU আৰু আইডল, এইখিনিয়ে খোলা থাকে। গতিকে আমি আজি ছাৰৰ লগত কথা পাতিম, আৰু কেকেত কি কি কোৰ্চ আছে গোটেইখিনি আমি আজি আপোনালোকৰ আগত দাঙি ধৰিম। বলক ছাৰৰ ওচৰলৈ যাওঁ। KKHSOU এয়া ষ্টাফ ৰুম, আৰু ছাৰ আছে আমাৰ সহ কোঅৰ্ডিনেটৰ। তেখেতৰ লগত আলোচনা কৰিম যে আমাৰ ইয়াত কেকেত কি কোৰ্চ আছে, আৰু ইয়াত কি সুবিধা পোৱা যায় কেকে কোৰ্চ পঢ়িলে। আপুনি গোটেইখিনি ডিটেইলছখিনি আপুনি ছাৰক ক'ব। এয়া সহ কোঅৰ্ডিনেটৰ ছাৰ আসিফ ইকবাল ছাৰ, তেখেতৰ ওচৰত গৈ আছোঁ, আৰু ছাৰক সুধিম, ছাৰ আমাৰ যে কেকে ইয়াত ৰূপহী কলেজত ইমান পিছপৰা অঞ্চল, যিহেতু আমাৰ এই ৰূপহী হাট বুলি কোৱাৰ লগে লগে আমি জানো যে নগাঁও টাউনৰ পৰা প্ৰায় 14 কিলোমিটাৰ দূৰত অৱস্থিত। ইমান গাঁৱলীয়া এটা অঞ্চলত কেকে ইমান ৰূপহী কলেজটো ইমান উন্নতমানৰ এডুকেশ্যন দি আছে, সেই সংক্ৰান্তত। আৰু আমাৰ কেকে যিহেতু ইয়াত আহিছে আমাৰ ৰূপহী কলেজত, আৰু কেকেত কি কি কোৰ্চ আছে আৰু ইয়াত কি কি সুবিধা পাব, আপুনি ইয়াৰ ডিটেইলছখিনি ক'ব কাইণ্ডলি। নমস্কাৰ সমূহ দৰ্শকলৈ মই আশিক খানৰ চেনেলৰ জৰিয়তে ৰূপহী মহাবিদ্যালয় KKHSOU ষ্টাডি চেণ্টাৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ ৰূপহী মহাবিদ্যালয়খন নগাঁও সদৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ আঁতৰত বানবিধ্বস্ত এলেকা এটাত অৱস্থিত।
ৰূপাহী মহাবিদ্যালয় যোৱা 2012 চনৰ পৰাই KKHSAOU ষ্টাডি চেণ্টাৰ চলি আছে আৰু আমাৰ মহাবিদ্যালয়ত ক্ৰমান্বয়ে ছাবজেক্টবিলাক বাঢ়ি গৈ গৈ আজিৰ তাৰিখত প্ৰায় 7টা ডিপাৰ্টমেণ্টত MA কৰা হৈছে। MA in Assamese, MA in English, MA in Political Science, MA in Education, MA in Sociology, MA in Economics, তদুপৰি MCOMো দিয়া হৈছে। তাৰ লগে লগে BCA আদি কৰি বিভিন্ন ধৰণৰ ডিপ্ল'মা কাৰ্যক্ৰম আছে, আপোনাৰ চাৰ্টিফিকেট কোৰ্চ আছে। ইয়াৰ উপৰিও আপুনি যদি ইচ্ছা কৰে যে আৰু কিবা ছাবজেক্টত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগে তে সেইখিনিও আমি ইউনিভাৰ্চিটিত যোগাযোগ কৰিম। নিশ্চিতভাৱে আপোনালোক আহক ৰূপাহী মহাবিদ্যালয় যোগাযোগ কৰক। আমাৰ নতুন বৰ্ষৰ এডমিশ্যন চলি আছে এতিয়া 2023-24 ছেশ্যনত, গতিকে এইখিনি হ'ব পৰা আহ্বান জনালোঁ। স্যাৰ এতিয়া যদি আমি নতুন এডমিশ্যন লওঁ, ধৰক মাষ্টাৰ ডিগ্ৰীত আছামিজ বা পলিটিকেল চায়েন্স বা ইংলিছ যিকোনো এটা ছাবজেক্টত মাষ্টাৰ ডিগ্ৰী ল'লে পিছত ইয়াৰ ক্লাছ কেনেকুৱা হয়? আমিতো কাৰণ ক্লাছ জানো যে ক্লাছ বেছিকৈ নহয় অপেনত ল'লে, কিন্তু আপোনালোকৰ ইয়াত ক্লাছ কেনেকুৱা হয় বা ক্লাছৰ সুবিধা কেনেকুৱা আছে? জনাব। প্ৰশ্ন কৰিছে এই কথাটো প্ৰায় আহে যে অডিয়েল মুডত ক্লাছখিনি হয়তো নহ'ব বা যোগাযোগ কৰা অলপ অসুবিধা হয়, কিন্তু আপোনালোকে জানি সুখী হ'ব যে ৰূপাহী মহাবিদ্যালয় প্ৰতিটো ছেশ্যনতে প্ৰত্যেক ছানডে ধুনীয়াকৈ ক্লাছ কৰে, হোৱাটছআপ গ্ৰুপৰ জৰিয়তেও ক্লাছ কৰে। তদুপৰি বিভিন্ন মাধ্যমৰ যোগেদিও যিখিনি ষ্টুডেণ্টে ৰেগুলাৰ আহিব নোৱাৰে সেইখিনিৰ লগত ক্লাছৰ সম্পৰ্কটো বজাই ৰাখে। আৰু যিমান দূৰ পাৰোঁ আমি ষ্টুডেণ্টক যিখিনি মেটেৰিয়েলছ বা ক্লাছৰ যিখিনি সুবিধা এইখিনি দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ধন্যবাদ ছাৰ, আপোনালোকলৈ ধন্যবাদ থাকিল। আছিফ ইকবাল ছাৰে আমাক ধুনীয়াকৈ বুজাই দিছে যে অডিঅ'ল মোডত কৰিলেও আপুনি সুন্দৰকৈ ক্লাছ কৰি আপুনি ৰেগুলাৰৰ নিচিনা ক্লাছ কৰিব আৰু আপুনি হোৱাটছআপৰ যোগেদিও আপুনি ক্লাছ কৰিব পাৰে। আমাৰ বিভিন্ন ধৰণৰ সুবিধা আছে, গতিকে যিমান সোনকালে পাৰে আপোনালোকে যদি ইচ্ছা আছে যে আমি মাষ্টাৰ ডিগ্ৰী কৰিম বুলি, তেতিয়াহ'লে আপোনালোকে ৰূপাহী কলেজত যোগাযোগ কৰিব। মই আছিফ ইকবাল ছাৰৰ নাম্বাৰটো দি দিছোঁ। আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, আপোনালোকে যদি কোনোবাই BA, MA বা যিকোনো ডিপ্ল'মা কোৰ্চো কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি KKত এই এডমিশ্যন ল'ব পাৰিব। ছাত্ৰ নিবাসৰো ফেচিলিটি আছে। আপুনি বইজ হোষ্টেল, গাৰ্লছ হোষ্টেল এই ছাইডত দেখি আছে নহয়, আপোনালোকে ইয়াত থাকিও পঢ়িব পাৰিব। এয়া কলেজ অডিটৰিয়াম ৰুম, এয়া চাওক কেণ্টিন। লাষ্ট মই কেণ্টিনত আহি পালোঁ আৰু ইয়াতে ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে আৰু বেছি নকৰোঁ। নেক্সট ভিডিঅ'ত আৰু মই ধুনীয়াকৈ আপোনালোকক কেণ্টিনৰ সহায় আৰু যদি কোনোবাই ৰেছপন্স দিয়ে তেতিয়াহ'লে আপোনালোকক ধুনীয়াকৈ মই ডিটেইলছখিনি আৰু উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। এতিয়া মই ঘৰত যাম, কাৰণ বহুত সময় হ'ল আহিলোঁ আৰু গোটেইখিনি আপোনালোকক দেখালোঁ। যদি কোনোবাৰ ভাল লাগিছে, যদি ইয়াত পঢ়িব ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে ইয়াত আহিব আৰু আমি নম্বৰ দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু কোনোবাৰ যদি আমাৰ ভিডিঅ'টো যে ভাল লাগিছে তেতিয়াহ'লে ফেচবুকত যদি চাই আছে আপোনালোকে তেতিয়াহ'লে ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।